হয় আচলতে শিৱসাগৰ এটা ঘটনা ঘটিছিল লাজনী উপাধিৰ এগৰাকী বহিৰাগত আৰু গোটেই অসমবাসী আমি এটা কথা উপলব্ধি কৰিব লাগিব যে আমাৰ অসমত বহু চৰকাৰ আহিল আৰু এলডিপি চৰকাৰ আহিল, বিজেপি চৰকাৰ আহিল, চলি আছে কংগ্ৰেছ চৰকাৰ আহিল, ইমানবিলাক চৰকাৰ আহিছে। সকলো চৰকাৰে জাতীয় মাটি ভেটিৰ কথাবোৰ আমাৰ অসমীয়াবিলাক সাব্যস্ত কৰাইছে আৰু তেওঁলোকে ৰাজনীতি কৰি আৰু তেওঁলোকে দাবী দখল কৰিছে। তাৰপিছত এই আমাৰ 855জন শ্বহীদ হ'ল, অসম চুক্তি হ'ল, অসম চুক্তি এটা দফাৰ আজি তেওঁলোকে অসম চুক্তি এটা দফা বিশেষকৈ আজি চক স্পষ্ট ৰূপত আমি ক'বই লাগিব অসমখন কোনো বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। ইয়াৰ অসমত খিলঞ্জীয়াৰ অস্তিত্ব থাকিবই লাগিব আৰু খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হ'ব লাগিব। আজি বিভিন্ন কাৰণত বিভিন্ন অজুহাত দেখুৱাই বিভিন্ন বাংলাদেশী বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন বিদেশৰ পৰা আজি বিভিন্ন মানুহ আহি অসমত থিতাপি লৈ তেখেতে দপদপনি যি দেখাব, সেয়ে আমি ইয়াৰ বিশেষকৈ চৰাইদেউ জিলাৰ জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আমি স্পষ্ট কথা আজি আমি সংগ্ৰাম কৰিছোঁ, এই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু বিশেষকৈ খিলঞ্জীয়াৰ স্বাৰ্থত আমি সদায় গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম, সেয়া আমাৰ স্পষ্ট কথা। আজি আমি ঐক্যবদ্ধভাৱে বিশাল গণসমাৱেশ আজি কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হৈছোঁ। পৰৱৰ্তী সময়ত ইয়াতকৈ বিশাল আমি জনগোষ্ঠী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, স্মাৰ্ট মিটাৰ আজি স্মাৰ্ট মিটাৰ যি অসমত আজি অসম চৰকাৰে যি স্মাৰ্ট মিটাৰৰ নামত যি আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মূৰত যি ৰাম টাঙোন দিছে, যি মাধৱ মাৰ ঘটাইছে, এয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ যিটো মানুহৰ 200-250 টকা মাহেকত বিল আহিছিলে, আজিৰ তাৰিখত সেই মানুহে 800 টকা 900 টকা ৰিচাৰ্জ কৰিব লগা হৈছে। যিয়ে 1000-1200 টকা ৰিচাৰ্জ কৰিছিলে, সেই মানুহে আজিৰ তাৰিখত 3000, 3500, 4000 পৰ্যন্ত তেখেতলোকে মাহে মাহে ৰিচাৰ্জ কৰিব লগা হৈছে। এয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। স্পষ্ট কথা, এনেধৰণৰ দমন নীতি কেতিয়াও আমি সহ্য নকৰোঁ। আমি ছাত্ৰ সমাজে এনেধৰণৰ প্ৰতিবাদ জনাই আহিম খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আৰু এনেধৰণৰ যি আমাক বোজা জাপি দিছে, এই বোজাৰ বিৰুদ্ধে আমি সদায় সংগ্ৰাম কৰি যাম। এয়া আমাৰ স্পষ্ট কথা। লাগিলে আমি যদি প্ৰয়োজন হয় আমি জেলত যাবলৈ সাজু আছোঁ। আমি ফাঁচী কাটত ওলমিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। এয়া আমাৰ স্পষ্ট কথা।